নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'ত সৌৰজগতৰ পাৰ্ট 2ৰ প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱীয়ে সৌৰজগতৰ পাৰ্ট 1 প্ৰশ্নোত্তৰ ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব। আৰু এই প্ৰশ্নোত্তৰসমূহ আগন্তুক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়, গতিকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে জব নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আটাইতকৈ বিখ্যাত ধূমকেতু কোনটো? ইয়াৰ উত্তৰটো হ'ব হেলিৰ ধূমকেতু হৈছে আটাইতকৈ বিখ্যাত ধূমকেতু। নেক্সট কুৱেশ্যন, সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কোনজন বৈজ্ঞানিকে প্ৰথম দেখুৱাইছিল? ইয়াৰ উত্তৰটো হ'ব সূৰ্যটো সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কপাৰ্নিকাছ বৈজ্ঞানিকে প্ৰথমে দেখুৱাইছিল। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া? ইয়াৰ উত্তৰটো হ'ব সৌৰজগতৰ ইউৰেনাছ গ্ৰহটো সেউজীয়া। নেক্সট কুৱেশ্যন, কোন মাহৰ কোন তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয়? ইয়াৰ উত্তৰটো হ'ব 3 জুলাই তাৰিখে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয়। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহ ভূগ্ৰহ নহয়? ইয়াৰ উত্তৰটো হ'ব বৃহস্পতি গ্ৰহটো ভূগ্ৰহ নহয়। নেক্সট কুৱেশ্যন, আমাৰ কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আমি দেখিবলৈ পোৱা সূৰ্যৰ গেছীয় তৰপটোক ফস্ফিয়াৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ? ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ তুলনাত সূৰ্যটো 13 লাখ গুণ ডাঙৰ। নেক্সট কুৱেশ্যন, সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ 4 মিনিট 20 ছেকেণ্ড সময় লাগে। নেক্সট কুৱেশ্যন, সৌৰজগতৰ নীলা গ্ৰহ কোনটো? ইয়াৰ উত্তৰটো হ'ব পৃথিৱী হৈছে সৌৰজগতৰ নীলা গ্ৰহ। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৃষ্ঠত দাগ দেখা পোৱা প্ৰথম ব্যক্তিজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব গেলিলিও আছিল সূৰ্যৰ পৃষ্ঠত দাগ দেখা পোৱা প্ৰথম ব্যক্তি। নেক্সট কুৱেশ্যন, পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহ কোনটো? ইয়াৰ উত্তৰটো হ'ব পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটোৰ নাম হৈছে ইউৰেনাছ। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৃষ্ঠৰ উচ্চতা কিমান? ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পৃষ্ঠৰ উচ্চতা হৈছে 6000 ডিগ্ৰী চেলছিয়াছ। নেক্সট কুৱেশ্যন, কোনজন বিজ্ঞানীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জে চেভাৰিয়াৰ বিজ্ঞানীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই? ইয়াৰ উত্তৰটো হ'ব সৌৰজগতৰ বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহ নাই। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ধ্ৰুৱ তৰা কোন নক্ষত্ৰ মণ্ডলত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ধ্ৰুৱ তৰা কালপুৰুষ মণ্ডলত অৱস্থিত।